সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া হৈছে একদম ডাল গৰম হৈ আছে। পৰঠা, দালিৰে বনোৱা পৰঠা। এয়া দেখিছেনে ভিতৰটো কিমান ধুনীয়া হৈছে। এয়া চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ গৰমে গৰমে। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, দালিখিনি ওলাই গৈছে, ভাল লাগে। বনাই লৈ গৰমে গৰমে অকণমান নাখালে মোৰ মনটো শান্তিয়ে নালাগে। সকলোকে যিহেতু মই গতিকে অকণমান খাই লৈছোঁ। মায়ে বাৰু পাছত খাব, মই অকণমান খাই চাইছোঁ দেই, ৰখিবই নোৱাৰোঁ। অমলেটৰ সৈতে বনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, যোৱাকালি ৰাতিৰ দালি ইমানখিনি থাকি গ'ল দেখিছেনে। এতিয়া তাকে ভাবিছোঁ কিবা এটা ৰেচিপি বনাওঁ, আপোনালোকে চাই থাকক। চব দিয়া আছিলে, এনেকৈ মই ভাজি ল'ম। এতিয়া মই দাইল নাখাওঁ, যোৱাকালি দাইল নাখাওঁ, কিবা এটা বেলেগ বস্তু বনাই পেলা। ঠিক সেইদৰে মই কি কৰিলোঁ, গোটেইখিনি দালি পেন এখনত এনেকৈ দি লৰাই একেবাৰে এয়া দেখিছেনে গোটা একদম শুকুৱাই পেলালোঁ। তাৰ পাছত পৰঠাৰ লগত খাবলৈ 2টা ডিমৰ অমলেট বনাইছোঁ। ইয়াত 2টা ডিম ভাঙি লৈছোঁ, কেঁচা পিঁয়াজ দি দিছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া দিলে অমলেট খাই খুব ভাল পাওঁ মই। কোনোবা দিনা মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই অমলেটৰ ডিমৰ লগত ঘুটোঁ, কিন্তু মই আজি এনেকৈ পিঁয়াজৰ লগত ঘুটিছোঁ। পৰঠাৰ লগত খাই ভাল লাগে পিঁয়াজৰ সৈতে। ইয়াক সৰহকৈ পিঁয়াজ কাটি লৈ ডিমৰ লগতে মিলাই লৈছোঁ। লৈ এইখিনি ধুনীয়াকৈ এতিয়া মই ঘুটি ল'ম। নিমখ দিছোঁ, তাৰ পাছত হালধি দিম, ধুনীয়াকৈ ঘুটি ল'ম। ঘুটি লোৱাৰ পাছতে পেন এখনত অকণমান ৰিফাইন সানি তাতে মই দি দিম, পেনখনতে দি দিম। খুব ধুনীয়াকৈ ঘুটি লৈছোঁ যাতে নিমখ আৰু হালধিখিনি ধুনীয়াকৈ মিলি যায়। এতিয়া পেনখন গৰম কৰি তাতে ৰিফাইন অকণ দি ধুনীয়াকৈ গৰমাই লৈছোঁ। তাৰ ওপৰত এতিয়া মই ডিমৰ অমলেট বনাম। এয়া ঢালি দিলোঁ। তাৰ পাছত এইখিনি বহলাই লৈ ডাঙৰকৈ অমলেট এটা বনাই তাক 3 ভাগ কৰি কাটি পেলালোঁ। এয়া অমলেট খাই কোনে কোনে বেয়া পায়, কোনে কোনে ভাল পায় ক'বচোন দেই। মই কিন্তু অমলেট খাই বহুত বেছি ভাল পাওঁ। কেতিয়াবা অমলেট খাই থাকি যাওঁ ভাত নোখোৱাকৈ। 2টা ডিম ভাঙি লৈ অমলেট বনাই পিঁয়াজ সৰহকৈ দি বনাই খাই শুই থাকোঁ। এইটো ডাঙৰকৈ অমলেট বনাই 3 ভাগ কৰি লৈছোঁ, তেতিয়া দিবলৈ ভাল হয়। এতিয়া মই এইখিনি ধুনীয়াকৈ লুটিয়াই ধুনীয়াকৈ ভাজি ল'ম। ডিমৰ অমলেটৰ লগত পুৰি হওক পৰঠা হওক খাই মই বহুত বেছি ভাল পাওঁ। তাৰ পাছত এইখিনি এতিয়া হৈয়ে গৈছে প্ৰায় অমলেটটো। এতিয়া মই কাঢ়ি ল'ম। অমলেটখিনি ধুনীয়াকৈ কাঢ়ি লৈ ডিছ এখনত থৈ দিছোঁ, যাতে পৰঠাটো বনাই সেই ডিছখনতে ছাৰ্ভ কৰিব পাৰোঁ। এয়া অমলেট দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে। তাৰ পাছত মই আটাখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। আটাখিনি খুব ধুনীয়া ময়দাৰ দৰে। তাৰ পাছত এনেকৈ ডাঠকৈ ৰুটি এটা বেলি লৈছোঁ। আপোনালোকে চাই থাকক, এইকণেই আচল সময়। যি ডাল পৰঠা বনোৱাৰ পৰঠাটো কেনেদৰে শ্বেপ দিয়ে, এইটোৱেই মেইন বস্তু। ধুনীয়াকৈ ৰুটিটো মই ডাঠকৈ বেলি লৈছোঁ। তাৰ পাছত এনেকৈ হাতৰ তলুৱাত লৈ এই ভাজি লোৱা দালিৰ এইটো ষ্টাফিঙৰ কাৰণে মই দালিটো এনেকৈ দি দিম। দেখিছেনে কিমান ডাঠ হৈ গৈছে। এয়া ষ্টাফিঙৰ কাৰণে এইটো দি দিছোঁ। তাৰ পাছত এতিয়া যিটো শ্বেপ দিম সেই বস্তুটো আপোনালোকে চাব। যিসকলে নাজানে তেওঁলোকক কৈছোঁ দেই, এনেকৈ ভাজি লৈ এনেকৈ দিব। তাৰ পাছত এনেকৈ দি দিব আৰু এইটো ওপৰলৈ দি বেলিব, তেতিয়া ফাটি নাযায়। এনেকৈ ওপৰলৈ দি বেলিব। অকণমান আটা ছটিয়াই দিব লাগে ওপৰত, নহ'বা বেলনাডালত লাগি আহে। তাৰ পাছত এইটো ওপৰলৈ দি বেলিব, নহ'বা তললৈ দি বেলিলে ফাটি যায়।
এতিয়া আপোনালোকে ইচ্ছামতে পাতল কৰিবও পাৰে, ডাঠো কৰিব পাৰে। মই মিডিয়ামত ৰাখিছোঁ, বেছি ডাঠো কৰা নাই, বেছি পাতলো কৰা নাই। তাৰ পাছত টেৱা এখনত ঘিউ গৰম কৰি আৰু এটা বনাই দেখুৱাইছোঁ। এনেকৈ সুমুৱাই লৈ এইটো দেখিছেনে, ওপৰলৈ পাকটো দিছোঁ আৰু পাকটো ওপৰলৈ দিব, তেতিয়া ফাটি নাথাকে, ফাটি দাইলখিনি ওলাই নাযায়। এনেকৈ আটা অলপ ছটিয়াই ধুনীয়াকৈ মাৰি লৈছোঁ। দালি পৰঠা বা আলু পৰঠা খাই মই খুবেই ভাল পাওঁ, আপোনালোকেও নিশ্চয় ভাল পায়। গতিকে ইয়াৰ শ্বেপটো দিবও জানিব লাগিব। যিসকলে নাজানে এনেকৈ মই দিয়াৰ দৰে শ্বেপটো দি ওপৰলৈ পাকটো দি পেলাই ভাজিব লাগে। এনেকৈ দেখিছেনে, মই ওপৰলৈ দি দিছোঁ। তাৰ পাছত ঘিউ অলপ সানি টেৱাখনত ঘিউ অলপ সানি এইটো ধুনীয়াকৈ ভাজি পেলাইছোঁ, যাতে ভিতৰলৈকে সিজি যায়। এয়া হৈ গ'ল অমলেটৰ লগত। এতিয়া খাবহে পাৰি আৰু। এখন এখনকৈ কেইবাখনো বনালোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। আহিছোঁ দেই।